নমস্কাৰ ভিউৱাৰ্ছ, মৃণালছ দৰ্শনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কাম শিকা আৰু কৰাৰ আনন্দ লওঁ আহক। নমস্কাৰ ভিউৱাৰ্ছ, ঘৰতে কাম শিকা আৰু কৰাৰ আনন্দ লওঁ আহক। আজি আমি শিকিম ৱেল্ডিং। ৱেল্ডিং বুলি ক'লে আমি জেনেৰেলি আমাৰ ঘৰত যিকোনো কাম কৰিবলৈ হ'লে, ঘৰৰ আচবাব বনাবলৈ হ'লে, গ্ৰিল, ঘৰখনৰ ইম্প্ৰুভমেণ্টৰ যিকোনো কাম কৰিবলৈ হ'লে আমি প্ৰফেচনেল ৱেল্ডাৰ বা ফেব্ৰিকেটৰ মাতিব লগা হয়। আমাৰ ধাৰণা এটা আছে যে কি আমি ৱেল্ডিং ঘৰত কৰিবলৈ অসুবিধা বা কৰিব আমি নোৱাৰোঁ, কিন্তু সেইটো নহয়। একচুৱেলি আপুনি ঘৰতে ৱেল্ডিং মেচিন কিনি আনি ঘৰতে অতি কম খৰচত অতি সহজে আপোনালোকে ৱেল্ডিং কৰি ঘৰখনৰ ইম্প্ৰুভমেণ্ট কৰিব পাৰে। তো গতিকে আমি আজি ৱেল্ডিং শিকিম। ৱেল্ডিং বুলি ক'লে আপোনাৰ ৱেল্ডিং বিভিন্ন প্ৰকাৰৰ আছে, যেনে গেছ ৱেল্ডিং। গেছ ৱেল্ডিঙৰ ভিতৰত আপোনাৰ আছে আপোনাৰ টিক ৱেল্ডিং, মিগ ৱেল্ডিং, আপোনাৰ প্ৰেছাৰ ৱেল্ডিং। আমি সেইবিলাকলৈ নাযাওঁ, সেইবিলাক অলপ মেকানিজিমটো অলপ বেলেগ আৰু কষ্টলিও হয়। আমি আজি শিকিম আৰ্ক ৱেল্ডিং। আৰ্ক ৱেল্ডিং অতি সহজে ঘৰতে কৰিব পৰা এবিধ ৱেল্ডিং। আৰ্ক ৱেল্ডিং কৰিবলৈ হ'লে আপোনালোকৰ এটা ৱেল্ডিং মেচিন লাগিব। এইটো এটা মোৰ আছে পৰ্টেবল ৱেল্ডিং মেচিন। ইয়াৰ সহায়ত মই বিভিন্ন কাম কৰিছোঁ। মই ইণ্ডাষ্ট্ৰিয়েলি এখন পাৱাৰ টিলাৰ লকডাউনৰ সময়ত মই বনাইছোঁ আজৰি সময়ত। একচুৱেলি মই এইবিলাক কাম আজৰি সময়ত কৰোঁ। গতিকে আজৰি সময়ত মই এটা কাম শিকা আৰু কৰাৰ আনন্দ লওঁ। এইটো আমাৰ আনন্দখিনি আপোনালোকৰ আগতো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। গতিকে আপোনালোকেও কাম শিকক আৰু আনন্দ লওক, তাৰ বাবে আহ্বান জনাইছোঁ। তো আজি আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ৱেল্ডিং কৰিবলৈ হ'লে আমি প্ৰথমতে আপোনাক এটা ৱেল্ডিং মেচিন লাগিব। এইটো হৈছে এটা পৰ্টেবল আৰ্ক ৱেল্ডিং মেচিন। 200 এম্পিয়াৰৰ এইটো পৰ্টেবল ৱেল্ডিং মেচিন। এইটো আপোনাৰ এডাল আহিছে আপোনাৰ এটাচমেণ্ট। এডাল হৈছে ৱৰ্ক টেবুল। ইয়াৰ লগত আহিছে আপোনাৰ এডাল ইলেক্ট্ৰড হোল্ডাৰটো, ইলেক্ট্ৰড টেবুল এডাল। তো গতিকে ইয়াৰ লগত কাম কৰিবলৈ আপোনাৰ আৰু দুটা বস্তু লাগিব। এটা হৈছে আপোনাৰ দেখাই আছোঁ, এইটো এটা এংগুল গ্ৰাইণ্ডাৰ হয়। এইটো এংগুল গ্ৰাইণ্ডাৰ লাগিব, এইটো কাটিং কৰিবলৈ লাগে আপোনাক। এই এংগুল গ্ৰাইণ্ডাৰটোৰ বিষয়ে মই এটা পিছত ভিডিঅ' বনাই দি আছোঁ। ইয়াত বিভিন্ন এটাচমেণ্ট লগাব পাৰে। দেখাত মেচিনটো সৰু, কিন্তু ইয়াৰ কাম অনেক। ইয়াত চেইনছো লগাব পাৰে, বিভিন্ন ডিছ আছে, বিভিন্ন এটাচমেণ্ট আছে। এইটো লগাই পেলাই আপোনালোকে বিভিন্ন কাম কৰিব পাৰে। আৰু এটা লাগিব আপোনালোকক ড্ৰিল মেচিন। তো ড্ৰিল মেচিনো লাগিব। ড্ৰিল মেচিনটো মই দেখাইছোঁ। তাৰ আগতে মই দেখাইছোঁ এইটো এটা মই ড্ৰিল প্ৰেছ ঘৰতে বনাই আছোঁ। এই হেণ্ড্ৰিল মেচিন ফিটিং কৰি তেনেকৈ ড্ৰিল প্ৰেছ মেচিন ঘৰতে বনাব পাৰি। একচুৱেলি মই এইটো ৱেল্ডিং মেচিনৰ সহায়ত এইখন টেবুল বনাই আছোঁ, ৱৰ্কিং টেবুল। এইখন আপোনাৰ উড ৱৰ্কিঙো কৰিব পাৰে, আপোনাৰ মেটেল ৱৰ্কিঙৰ এইটো ৱেল্ডিং টেবুল হয় বা ৱৰ্কিং টেবুল। ইয়াত বিভিন্ন এটাচমেণ্ট থাকে। এইবিলাক মই এটাচমেণ্ট লগাই আছোঁ। এতিয়ালৈকে সম্পূৰ্ণ হোৱাকৈ তাৰ 50% কাম হৈছে। এই এটাচমেণ্ট বিভিন্ন এটাচমেণ্ট আছে ইয়াত, আৰু এটাচমেণ্ট লগাবলগীয়া আছে। এইটো আৰু এটা এটাচমেণ্ট ড্ৰিল প্ৰেছ, কাটিং থাকিব, চ' থাকিব, ইয়াত বিভিন্ন ধৰণৰ এটাচমেণ্ট থাকিব। তো গতিকে এইটো ৱেল্ডিং মেচিনৰ সহায়ত বনাইছোঁ আৰু বিভিন্ন আচবাব বনাইছোঁ মই। আৰু এটা বস্তু বনাইছোঁ, দেখাই আছোঁ মই। এইটো হৈছে মেটেল বেণ্ডাৰ। এইটো গ্ৰেডিং, এইটো এটা গ্ৰেডিং। এইটো এটা গ্ৰেডিঙৰ সহায়ত বনাইছোঁ মেটেল বেণ্ডাৰ। এইটো ৰড বেকা কৰিবৰ কাৰণে বা লোহাৰ পাতি বেকা কৰিবৰ কাৰণে এইটো মেটেল বেণ্ডাৰ বনাই আছোঁ। তো মই দেখাই আছিলোঁ আপোনাক ড্ৰিল প্ৰেছ। দেখাই আছোঁ ড্ৰিল প্ৰেছটো। এইটো ড্ৰিল প্ৰেছ। গতিকে আপোনাৰ এই ৱেল্ডিং মেচিনটোৰ লগত আপোনাৰ এটা এংগুল গ্ৰাইণ্ডাৰ, এটা ড্ৰিল প্ৰেছ, এই তিনিটা বস্তু থাকিলে আপোনালোকে বিভিন্ন কাম অতি সহজে ঘৰতে কৰিব পাৰিব। ঘৰৰ বিভিন্ন আচবাব তৈয়াৰ কৰিব পাৰিব, চকী, টেবুল, আপোনাৰ বেড, আপোনাৰ গ্ৰিল, বিভিন্ন ধৰণৰ বস্তু বনাব পাৰিব আপোনালোকে। গতিকে এই ৱেল্ডিংটো শিকি ল'লে আপোনালোকৰ বহুত লাভৱান হ'ব। আপোনালোকে ফেব্ৰিকেটৰ প্ৰফেচনেল ৱেল্ডাৰ নমতাকৈ আপোনালোকে ঘৰতে ঘৰখনৰ ইম্প্ৰুভমেণ্ট কৰিব পাৰিব। গতিকে চাওঁ আহক আমি কেনেকৈ ৱেল্ডিং কৰিব পাৰিম এই বিষয়ে। এতিয়া আহিলে আপোনাৰ প্ৰাইচিঙৰ বিষয়ে। এইবিলাক প্ৰাইচিংটো আপোনাৰ 3000ৰ পৰা 10,000ৰ ভিতৰত পাই যাব আপোনালোকে ৱেল্ডিং মেচিন। প্ৰাইচিঙৰ বিষয়ে মই বিশেষ নকওঁ, আপোনালোকে অনলাইনত নিজে চাৰ্চ কৰিলে এইবিলাক আজিকালি অতি সহজে পাব। কেতিয়াবা অফাৰ প্ৰাইচত আপোনালোকে বহুত কম দামতো পাই যাব পাৰে।
এংগুল গ্ৰাইণ্ডাৰ আপোনাৰ 1500 পৰা 2000 3000 আছে বিভিন্ন ধৰণৰ আপোনালোকে চাই চিতি লৈ ল'ব পাৰে এটা এইটো চেম প্ৰাইচ আপোনালোকে এংগুল গ্ৰাইণ্ডাৰ সমানেই প্ৰাইচত এইটো পাই যাব গতিকে আপোনালোকে নেটত চাৰ্চ কৰিলে আপোনালোকে আৰামছে পাই যাব প্ৰাইচ তো বেছি দেৰি নকৰোঁ আপুনি ভিডিঅ'টো শেষলৈকে চাওক আমি আৰম্ভ কৰোঁ ভিডিঅ'টো ৱেল্ডিং কেনেকৈ কৰিব পাৰি ৱেল্ডিং শিকিম ইয়াৰ মেকানিজিম কি আৰ্ক ৱেল্ডিঙৰ অতি সহজে আমি ঘৰতে কৰিব পাৰোঁ ছিংগল ফেজ মেচিন এইটো আপোনাৰ ৱায়াৰিং ঘৰৰ প্লাগৰ পৰা এইটো কাম কৰিব পাৰে অতি সহজ গ্ৰিল বিচনা চকী মেজ ফুলনিৰ বাবে ফেন্সিং অন্যান্য বিভিন্ন ধৰণৰ সামগ্ৰী আপোনালোকে এইটো ৱেল্ডিং মেচিনৰ সহায়ত বনাই ল'ব পাৰিব আৰু বহুত কম খৰচত বনাই ল'ব পাৰিব এইটো মাৰ্কেটতকৈ আধা খৰচত আপোনালোকে এইটো বনাই ল'ব পাৰিব আপুনি ফেব্ৰিকেটৰ বা ৱেল্ডিঙৰ প্ৰফেশ্যনেল ৱেল্ডাৰ হতুৱাই বনোৱাতকৈ আপুনি নিজেই যদি এইখিনি কৰে আপুনি আধা খৰচত বনাই ল'ব পাৰিব আৰু ঘৰুৱা উন্নতিত আপোনালোকে যথেষ্ট অৰিহণা যোগাব পাৰিব ইণ্টাৰেষ্টিংলি মই এই ট্ৰেক্টৰখন দেখিছে হেণ্ড ট্ৰেক্টৰ এইখন মই লকডাউনৰ সময়ত ঘৰতে নিৰ্মাণ কৰিছিলোঁ ঘৰতে নিৰ্মাণ কৰা ট্ৰেক্টৰ এইখন বৰ্তমান মই ঘৰুৱা কৃষি কাৰ্যত ব্যৱহাৰ কৰি আছোঁ ইয়াৰ লাভালাভ আৰু কেনেদৰে বনাইছিলোঁ কি সামগ্ৰী লাগিব ওৱান টু অল ডিটেইলছ জনাই আপোনালোকক এটা ভিডিঅ' মই প্ৰস্তুত কৰি আছোঁ এইটো মই পিছত আপোনালোকৰ মাজলৈ লৈ আহিম গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে পিছৰ ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে আৰু আপোনালোকে এতিয়া প্ৰেক্টিকেল শিকিব লাগিব ৱেল্ডিংটো কেনেদৰে কৰে গতিকে প্ৰেক্টিকেল কৰিবলৈ আমি আপোনাক লৈ গৈছোঁ আহক আমি আৰ্ক ৱেল্ডিং কেনেদৰে সম্পন্ন হয় গোটেই মেকানিজিমটো এবাৰ চাই লওঁ আহক আৰ্ক ৱেল্ডিং কৰাৰ আগতে আপোনালোকে আৰ্ক ৱেল্ডিংটো কি সেইটো জনাটো অতি প্ৰয়োজন গতিকে আৰ্ক ৱেল্ডিংটো আমি প্ৰথমতে এবাৰ কেনেদৰে সম্পন্ন হয় আৰ্ক ৱেল্ডিং প্ৰক্ৰিয়াটো সেইটো এবাৰ চাই লওঁ আহক গতিকে আমি সাধাৰণতে অতি সহজে ঘৰতে নিৰ্মাণ কৰিব পৰা আৰ্ক ৱেল্ডিং মেচিনৰ কাম কৰা প্ৰণালীটো এবাৰ চাওঁ আহক এইটো আৰ্ক ৱেল্ডিং হয় এইটো আৰ্ক ৱেল্ডিং এইটো ধৰক ৱেল্ডিং মেচিন ধৰি লওক এইটো ৱেল্ডিং মেচিন আৰু এইডাল কেবুল হয় এইডালক কয় আপোনাৰ ইলেক্ট্ৰড কেবুল এইডাল ৱৰ্কিং কেবুল এইটো ইলেক্ট্ৰড হোল্ডাৰ এইডাল আপোনাৰ ইলেক্ট্ৰড ৱেল্ডিং ইলেক্ট্ৰড এইটো শিখাৰ নিচিনাকৈ এইটো দেখিছে যে এইটো আৰ্ক বুলি কয় এইটো আৰ্ক আৰু আপোনাৰ এইটো হৈছে ৱৰ্ক পিচ মানে এই যোনডোখৰত আপুনি ৱেল্ডিং কৰিব লগা আপোনাৰ এই অংশটো এইটো এতিয়া আমি ইয়াতে কাৰেণ্টৰ ছুইচটো দিয়াৰ পিছত এইটো ৱেল্ডিং মেচিনটো ষ্টাৰ্ট হোৱাৰ পিছত প্ৰথমতে আপুনি চাই লওক আপোনাৰ এই ইলেক্ট্ৰড হোল্ডাৰ থকা যিডাল কেবুল এইডাল আপোনাৰ ইয়াত পজিটিভ আৰু নিগেটিভ দুটা পইণ্টত দুটা লগাব পৰা যায় গতিকে পজিটিভটোত আপোনাৰ এই ইলেক্ট্ৰড হোল্ডাৰ থকা কেবুলডাল লগাব লাগিব আৰু নিগেটিভটোত আপোনাৰ ৱৰ্ক কেবুলডাল লগাব লাগিব তাৰপিছত এইটো এটা গোটেই চাৰ্কিট সম্পূৰ্ণ কৰিব লাগিব আপোনাৰ ধৰক এটা বাল্ব জ্বলিবলৈ আপুনি দুডাল ৱায়াৰ লগাই পেলাই ছুইচটো দিয়া হয় গোটেই চাৰ্কিটটো সম্পূৰ্ণ হোৱাৰ পিছত বাল্বটো জ্বলি উঠে এইটো তেনেকুৱা ধৰণৰ ঘটনা এইটো আপুনি গোটেই ৱেল্ডিং মেচিনটো আপোনাৰ বৰ্ডত কানেক্ট কৰিলে কাৰেণ্টত কানেক্ট কৰাৰ পিছত এই কেবুলকেইডাল আপুনি লগালে কেবুল লগাই আপোনাৰ এডাল ৱৰ্ক কেবুলটো আপুনি এই ৱৰ্ক পিচটোৰ লগত কানেক্ট হোৱাকৈ এডাল ক্লেম্পটো লগাই দিলে তাৰপিছত আপোনাৰ পজিটিভ যোনডাল কেবুল হয় এইটো ইলেক্ট্ৰড হোল্ডাৰ হয় ইলেক্ট্ৰড হোল্ডাৰত আপুনি ৱেল্ডিং ইলেক্ট্ৰডটোত লগাই যেতিয়া এই চাৰ্কিটটো গোটেই বৰ্তনী অসমীয়াত বৰ্তনী বুলি কোৱা হয় গোটেই বৰ্তনীটো যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া ৱেল্ডিং কাৰ্যটো সম্পূৰ্ণ হ'ব আপোনাৰ এতিয়া ৱেল্ডিং কৰিবলৈ হ'লে আপুনি এনেই জেনেৰেলি আমি ৱেল্ডিং 70ৰ পৰা ইয়াতে এটা মিটাৰ থাকে শ্ব' কৰে ইয়াত আপোনাৰ মিটাৰটোত আপোনাৰ 70ৰ পৰা 100 এম্পিয়াৰৰ ভিতৰত আপোনাৰ সাধাৰণ ৱেল্ডিংবিলাক হৈ যায় আপোনাৰ এতিয়া ৱেল্ডিংটো কৰাৰ সময়ত এতিয়া আপুনি এইটো ইলেক্ট্ৰড হোল্ডাৰটোত ইলেক্ট্ৰড লগোৱাৰ পিছত আপুনি যেতিয়া এইটো টাচ কৰিলে আপোনাৰ এটা শিখা ওলাব এইটো হ'লে গম পাব যে আপোনাৰ বৰ্তনীটো সম্পূৰ্ণ হৈছে এবাৰ আপুনি টেষ্টিং কৰি চাব লাগিব আৰু যেতিয়া ই টাচত আহে আৰু এই ৱেল্ডিংটো কৰাৰ সময়ত আপোনাৰ এইটো এই এংগুলটো এই ইলেক্ট্ৰডডাল আৰু আপোনাৰ ৱৰ্ক পিচৰ মাজত এটা এংগুল সৃষ্টি হ'ব এই এংগুলটো আপুনি 45 ডিগ্ৰীমান এংগুল থাকিব লাগে আৰু ইলেক্ট্ৰডডাল আৰু এই ৱৰ্ক পিচৰ মাজত আপোনাৰ 3 মিলিমিটাৰমান আপোনাৰ গেপিং থাকিব লাগে ডাইৰেক্ট লগাই দিলে নহ'ব আপোনাৰ তেতিয়া আপোনাৰ আৰ্কটো ভাল হয় এইটো ইয়াৰ মেকানিজিমটো হৈছে এতিয়া এই আৰ্কটোৰ সহায়ত ইয়াত যথেষ্ট পৰিমাণৰ তাপৰ উৎপন্ন হয় ফলত আপোনাৰ তাপৰ সহায়ত আপোনাৰ এইটো মিনিমাম 5000 পৰা 6000 ভিতৰত আপোনাৰ 5000 পৰা 6000 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত আপোনাৰ
এইটো তাপ উৎপন্ন হয়, ফলত এই আপোনাৰ মেটেলটো গলি যায়, গলি যোৱাৰ পিছত গলি দুইটা মেটেল লগ খাই যায় আৰু এই ৱেল্ডিং ইলেক্ট্ৰডত যিখিনি মেটেল থাকে সেইখিনি আপোনাৰ ফিলাৰৰ কাম কৰে। আৰু এই ৱেল্ডিং ইলেক্ট্ৰডটোত এটা কোটিং থাকে, এইটো ফ্লাক্স কোটিং বুলি কয়। এই ফ্লাক্স কোটিংটো আপোনাৰ ৱেল্ডিং কৰাৰ সময়ত এইটো ইয়াৰ ওপৰত বহি যায়। এই বহি যোৱাৰ পিছত এইটো এটা কেমিষ্ট্ৰি আছে ইয়াত। এই ফ্লাক্স কোটিংটোৱে অক্সিডেশ্যন হোৱাত বাধা দিয়ে, মানে বাহিৰৰ অক্সিজেনটো আহিলে ইয়াত বেলেগ ৰাসায়নিক বিক্ৰিয়াৰ সৃষ্টি হয়। এই ফ্লাক্স কোটিংটো আপোনাৰ ওপৰত প্ৰলেপ এটা বহি যায়। ৱেল্ডিং কৰি থাকোঁতে আপোনাৰ প্ৰলেপটো আপোনালোকে দেখিব পাব, পিছত প্ৰেক্টিকেলত মই এইটো দেখাই আছোঁ। সেই প্ৰলেপটোৱে মানে বাহিৰৰ অক্সিজেনটো অহাত বাধা দিয়ে আৰু বেলেগ ৰাসায়নিক বিক্ৰিয়া হোৱাৰ পৰা, অক্সিডেশ্যন হোৱাৰ পৰা এইটো বাধা দিয়ে। গতিকে নেক্সট আমি চাওঁ আহক প্ৰেক্টিকেল কৰি। ফ্ৰেণ্ডছ আহক আমি এতিয়া ৱেল্ডিং আমি প্ৰেক্টিকেল কৰি চাওঁ, ৱেল্ডিং কেনেকৈ কৰা হয় আৰ্ক ৱেল্ডিং ঘৰতে। এইটো ৱেল্ডিং মেচিন, এইটো আমি প্ৰথমতে এইটো কানেক্ট কৰিলোঁ ইয়াত আপোনাৰ। কানেক্ট কৰাৰ পিছত আপুনি কানেকশ্যনখিনি আগতে চাই ল'ব লাগিব। আচ্ছা, কানেকশ্যনখিনি চোৱাৰ আগত আমি ছেফটি প্ৰিকশ্যনখিনি আগত ল'ব। ৱেল্ডিং এটা কৰাৰ আগত আপোনালোকে মাষ্ট ছেফটি প্ৰিকশ্যনখিনি ল'বই লাগিব, ষ্টেণ্ডাৰ্ড ছেফটি প্ৰিকশ্যন। গতিকে আপুনি প্ৰথমতে আপোনাৰ মাস্ক লাগিব, মাস্ক এটা পিন্ধি লওক আপুনি, নহ'লে ইয়াত গেছটো মুখত সোমাব পাৰে বা নাকত সোমাব পাৰে। মাস্ক ল'লোঁ। মাস্কৰ পিছত আহিল আপোনাৰ ফেচ কভাৰ কৰিব লাগিব। আপোনাৰ ৱেল্ডিং কৰোঁতে আপোনাৰ মুখমণ্ডলটো যাতে আৰ্কখিনি আপোনাৰ মুখত বা চকুত নালাগে। চকুত লাগিলে কিন্তু আপোনাৰ বহুত প্ৰব্লেম হৈ যাব। ৰাতি আপুনি শুব নোৱাৰিব, চকু পুৰিব, চকুত কিবা এটা সোমাই থকা নিচিনা লাগিব, বহুত প্ৰব্লেম হ'ব। গতিকে এইটো আপুনি মাস্ক, এইটো আপুনি ল'বই লাগিব। এনেকুৱা ধৰণৰ আপোনাৰ বিভিন্ন মাৰ্কেট পোৱা যায়। এইটো হৈছে আপোনাৰ হাতেৰে ধৰি লৈ আপুনি ৱেল্ডিং কৰিব পাৰে। এইটো অলপ অসুবিধা আছে। এইটো ল'লে কি হয়, আপোনাৰ এখন বন্দী হৈ থাকে। এইটো এটা আছে, এইটো গ্লাছখন ভাগিলে, এইটো মই বৰ্তমান ব্যৱহাৰ কৰি থকা নাই। তাৰপিছত এইটো এটা আছে আপোনাৰ, এইটো বেষ্ট চবচে। এইটো আপুনি পিন্ধি ল'ব পাৰে এনেকৈ। এইটো ডাইনম কৰাৰ ব্যৱস্থা আছে, এনেকৈ পিন্ধি লৈ আপুনি ৱেল্ডিং কৰিব পাৰে। এইটো এটা আছে, মাৰ্কেটত পাই যাব এইবিলাক, বিভিন্ন ৰেট এইবিলাক কমতে পায়। আৰু এটা আছে, মই দেখাই আছোঁ। এইটো এটা আছে, এইটো আপুনি পিন্ধি ল'ব পাৰে। এইটো ডাৰ্ক গ্লাছো আছে ইয়াত। ৱেল্ডিং কৰাৰ সময়ত আপুনি ডাৰ্ক গ্লাছটো পিন্ধি ল'লে আপোনাৰ ৱেল্ডিং পইণ্টটো আপুনি আন্ধাৰ হৈ দেখা পোৱা যাব। এইটো মই মেক্সিমাম এইটো দি কৰোঁ, কিন্তু এইটো বেষ্ট হয়। আৰু লাগিব আপোনাৰ গ্লভছটো চাই গ্লভছটো লাগিব আপোনাৰ। এইটো হিট প্ৰুফ গ্লভছ হয়। এইটো সেফটিৰ কাৰণে এইখিনি আপোনাৰ বিশেষ প্ৰয়োজন হ'ব। গ্লভছ এখন হাতত পিন্ধিলেই হয়, এখন হাতত যিহেতু আপোনাৰ ইলেক্ট্ৰড হোল্ডাৰটো থাকিব। গ্লভছটো আমি পিছত পিন্ধিম। চাৰ্টিফিকেটখিনি এইখিনি আপুনি লৈ ল'ব লাগিব। এতিয়া আমি এইটো কানেক্ট কৰিম, কাৰেণ্টৰ চুইচটো দিয়াৰ আগত আমি এইটো কানেক্ট কৰিম। এইটো আপুনি চাওক, এইটো প্লাছ এটা মাইনাছ। আমি এইডাল ইলেক্ট্ৰড কেবুল, এইডাল আমি প্লাছটোত লগাম। এইটো হৈছে আপোনাৰ ৱৰ্ক কেবুল, এইটো মাইনাছটোত লগাম। আমি ৱৰ্ক পিছৰ লগত এইটো কানেক্ট কৰিব লাগিব, এইটো আপোনাৰ ৱৰ্ক টেবুল। গতিকে মোৰ এইখন ৱেল্ডিং টেবুলে হয়। গতিকে মই ৱেল্ডিং টেবুলখন যিহেতু ৱৰ্ক পিছটো মোৰ ৱেল্ডিং টেবুলত থাকিব, মই ৱেল্ডিং টেবুলতে এইটো কানেক্ট কৰি দিম। লগাই দিলোঁ এইটো। নেক্সট আহিল আপোনাৰ ৱেল্ডিং ইলেক্ট্ৰড। ৱেল্ডিং ইলেক্ট্ৰড মাৰ্কেটত বিভিন্ন ধৰণৰ পায়। আমি জেনেৰেলি আৰ্ক ৱেল্ডিঙৰ কাৰণে 60-30
6013 ওয়েল্ডিং ইলেক্ট্রোড ব্যবহার কৰোঁ। ইয়াতো বিভিন্ন সাইজৰ পাৰ পায়। ইয়াৰ ডায়ামিটাৰ হৈছে আপোনাৰ এইটো 2.5, এইটো 3.15। গতিকে আমি এই দুটা সৰু ওয়েল্ডিং মেচিনৰ কাৰণে এই দুটা বেষ্ট হয়। ইয়াতকৈ ডাঙৰ ইলেক্ট্ৰোড আনিলে ই গলাব নোৱাৰিব। গতিকে ইয়াতকৈ ডাঙৰ ইলেক্ট্ৰোড এইটো মেচিনৰ কাৰণে আনিব, এই দুটা বেষ্ট। আৰু এই দুটা ওয়েল্ডিং ৰোডৰ সহায়ত আপুনি বিভিন্ন ধৰণৰ কাম কৰিব পাৰে, একো প্ৰব্লেম নহয়। গতিকে মই এতিয়া ওয়েল্ডিং ৰোড এটা উলিয়াই লৈছোঁ, এতিয়া ৰাখিছোঁ। এইটো 6013, এইটো ইয়াত লিখা থাকে, এইটো স্পষ্টকৈ নাই। গতিকে মই আপোনালোকক নেদেখাওঁ, আপোনালোকে পাই যাব। এইটো মালটো বিচাৰিলে সুধিলে দোকানত পাই যাব। ইলেক্ট্ৰোড হোল্ডাৰত এইটো লগাই ল'ব লাগিব। এইটো লগাই ল'ব আমি অলপ বেকাকৈ ৰাখিব লাগে। এইটো তেতিয়া এনেকৈ ঘৰতে আপোনাৰ ৱৰ্ক পিছৰ লগতে মই আগত কৈছিলোঁ, এইটো 45 ডিগ্ৰী এংগুল থাকিব লাগে। তেতিয়া ৱেল্ডিংটো ভাল হয়, ৱেল্ডিংটো বেষ্ট হয়। আৰু ৱৰ্ক পিছৰ পৰা এইটো আপোনাৰ 3 mm মান ওপৰত আপুনি ৱেল্ডিংটো কৰিব লাগিব। এই ইলেক্ট্ৰোড আৰু ৱৰ্ক পিছৰ মাজত গেপিং ৰাখিব লাগিব। 3 মিলিমিটাৰ মান আপোনাৰ গেপিং থাকিব লাগে। এতিয়া আমি এইডোখৰ আমি এতিয়া জইন কৰিম। জইন কৰি আপোনাক দেখাম এইডোখৰ লোহাৰ। এইটো হৈছে এটা ৱেল্ডিং হোল্ডাৰ, এইটো মেগনেটিক হয়। এইটো ৱেল্ডিং হোল্ডাৰ হয়। এটা হল কৰিবৰ কাৰণে লাগে। এই বস্তু আপুনি ৱেল্ডিঙৰ কাৰণে প্ৰপাৰ জইন কৰিব পাৰিব। এইখিনি বস্তু নহ'লেও হৈ যায়, এইটা বস্তু অলপ থাকিলে ভাল। এটা আমি জইন কৰিম দিয়া। এতিয়া আমি ইয়াৰ চুইচটো দি লওঁ। এতিয়া এইটো হৈছে আপোনাৰ মেচিনৰ চুইচটো, এইটো এই বেক চাইডে থাকে। এইটো চুইচটো দি দিলোঁ, মেচিনটো ষ্টাৰ্ট হৈ গ'ল। মেচিনটো এতিয়া এইটো চাব পাৰে আপোনালোকে। এইটো আপোনাৰ 110 হৈ আছে এম্পিয়াৰটো। তো মই অলপ কমাই লওঁ, মই 87 কৰিলোঁ। এইটো আপোনাৰ 70 পৰা 100ৰ ভিতৰত ভাল ৱেল্ডিং হয় বুলি মই আগতে কৈছোঁ আপোনাক। এতিয়া মই এইটো 80তে ৰাখি দিছোঁ। এতিয়া মই এতিয়া টেষ্ট কৰি চাব লাগিব আৰ্টটো আহিছে নে নাই। দেখিছে না আপোনালোকে, ধুনীয়াকৈ কানেকশ্যন হৈছে। তাৰমানে চাৰ্কিটটো কমপ্লিট হৈছে। মই ব্ৰছটো কিনি লওঁ। চাৰ্কিটটো কমপ্লিট হৈছে। ৱেল্ডিংটো ষ্টাৰ্ট কৰি চাব পাৰে। এটা কথা পাহৰিলোঁ, দেখিলে নে আপোনালোকে? এই বস্তুটো নহ'লে পাহৰিলোঁ। এইটো নহ'লে প্ৰব্লেম আছে কিন্তু এইটো আপোনাক পাহৰি নাযাবই আপোনালোকে। খালী চকুৰে কেতিয়াও নকৰিব বুলি। আৰু 45 ডিগ্ৰী এংগুলত আৰু 3 mm মান গেপ ৰাখিব লাগে। খালি হাতে চুব কিন্তু গৰমে আছে। এয়া ফ্লাক্স যোনটো ফ্লাক্স ফুটে যায়, এইটো
ফ্লাক্সটো যে এটা ফ্লাক্স এটা কভাৰ এটা বহি গৈছে কোটিং এটা হৈ গৈছে এইটো আপুনি লাহেকৈ মৰিয়াই দিব কিন্তু আপুনি এইবিলাক ছেফটি প্ৰিকশ্যনখিনি লৈ ল'ব লাগিব ফ্ৰেণ্ডছ যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল পালে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু শ্বেয়াৰ কৰক যাতে আৰু মই ভিডিঅ' বনাবলৈ অনুপ্ৰেৰণা পাওঁ আৰু মই বিভিন্ন কামবোৰ আপোনালোকৰ সন্মুখত আকৌ লৈ যাব পাৰোঁ তাৰ বাবে মই উৎসাহ পাওঁ সেইকাৰণে ভিডিঅ'টো অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক মানে আজিলৈ ভিডিঅ'টো সামৰিছোঁ নমস্কাৰ